মহিলাসকলৰ কাৰণে আহি আছে এটা বেয়া খবৰ আৰু এটা ভাল খবৰ। আগে কোনটো জনাও, ভাল খবৰটো জনাও নে বেয়া খবৰটো জনাও? হেল্ল' নমস্কাৰ, মই পল্লৱ। সকলোকে এটা ধামাকা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বাৰু আহক প্ৰথমে ভাল খবৰটোকে শুনি লওক। হিমন্ত মামাই এটা ভাল খবৰ লৈ আহিছে সকলো মহিলাসকলৰ বাবে। মহিলাসকলৰ বুলি কওঁতে চাগে সকলোৱে অনুমান কৰিছেই কি বিষয়ত হ'ব পাৰে। আপোনালোকে চাগে ঠিকেই ভাবিছে। অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ ঘোষণা কৰিছে। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ অৰ্থাৎ কালিৰ পৰা 28 ডিচেম্বৰলৈকে এটা সোণালী সুযোগ খুলি দিছে আমাৰ চৰকাৰখনে। সকলো মহিলাৰ বাবে অৰুণোদয় আঁচনি নতুনকৈ এপ্লাই কৰিবলৈ এটা সুযোগ, এটা সোণালী সুযোগ সকলোৰে কাৰণে লৈ আহিছে। 15 পৰা 28 তাৰিখৰ ভিতৰত গাঁৱে গাঁৱে হ'ব গাঁও সভা, আৰু সেই গাঁও সভাত আপোনালোকে যদি ইচ্ছা কৰে তেন্তে অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিবগৈ। এনেকুৱা এটা সোণালী সুযোগ হয়তো আকৌ নাপাব, সেইকাৰণে ওচৰৰ গাঁও সভাত আপোনালোকে যাওক। যদি গাঁও সভাত গৈ নাম অন্তৰ্ভুক্ত নকৰে বা আবেদন নকৰে, আপোনালোকৰ এই সোণালী সুযোগ আকৌ নাপাবও পাৰে। সেইকাৰণে সোনকালে যিসকলৰ ইচ্ছুক তেওঁলোকে এপ্লাই কৰকগৈ। আৰু এই আঁচনিখন 3.0 লৈ আপডেট কৰিছে, আৰু এই আপডেটত বহুতো নতুন নতুন সুবিধা আহিছে আপোনালোকৰ কাৰণে। এই আঁচনি হিতাধিকাৰীসকলে 1250 টকা পাই আছিলে। বৰ্তমান যিখন 3.0 আঁচনি আহিছে নতুনকৈ আপগ্ৰেড হৈ, সেইখনত 1400 টকালৈকে হিতাধিকাৰীয়ে পাব। আৰু লগতে বহুতো সুবিধা আহিছে, আৰু এই সুবিধাৰ বিষয়ে আমি অলপ আগলৈ পাতিম। আৰু এই 3.0 নো কি হয় এই বিষয়ে আমি অলপ আগলৈ জানিবলৈ পাম। এই আঁচনিত 1250 টকাৰ পৰা 1400 টকালৈ বঢ়োৱাৰ উপৰিও আৰু ইয়াত বহুতো সুবিধা যোগ দিছে বা ইয়াত বহুতো সুবিধা আৰু আহিছে। এই 3.0 আঁচনিখন কিনো আৰু কি কি সুবিধা আহিছে এই বিষয়ে পিছলৈ বিতংভাৱে জনাই আছোঁ। এতিয়া আহিলে বেয়া খবৰটো। আপোনালোকে যদি অৰুণোদয় টকা পাই আছে, তথাপিও আপোনালোকে গাঁও সভাত গৈ আবেদন কৰিব লাগিব। আপোনালোকে ঠিকেই শুনিছে, যিসকলে পাই আছে তেওঁলোকে পুনৰ এপ্লাই কৰিব লাগিব। অন্যথা যদি নকৰে, আপোনালোকৰ যি নাম হিতাধিকাৰী লিষ্টৰ পৰা আপোনালোকৰ নাম কটা যাব পাৰে। 15 পৰা 28 তাৰিখৰ ভিতৰত যি অৰুণোদয় এপ্লাই হ'ব, অৰ্থাৎ কালিৰ পৰা যি এপ্লাই হৈছে, সেই তাত যদি যিসকলে পাই আছে হিতাধিকাৰী তেওঁলোক যাওক আৰু সোনকালে নাম অন্তৰ্ভুক্ত কৰক বা আবেদন কৰক। ফৰ্ম দিব, তাত ফৰ্ম ফিল আপ কৰি জমা কৰক সোনকালে। এই পাই থকাসকলেনো আকৌ কিয় নতুনকৈ এপ্লাই কৰিব লাগে বা নতুনকৈ কিয় আবেদন কৰিবগৈ লাগে, এই কথাত সকলোৱে প্ৰশ্ন উঠিব। ইয়াৰ কাৰণটো হৈছে বহুতো ধনী ধনী লোকে এই পইচা পাই আছে, বহুতো বিজনেছমেনে পাই আছে, ভাল ভাল বিজনেছমেন, ভাল ভাল দোকান থকা, 4খন 5খন গাড়ী থকা বহুতো লোকে এই পইচা পাই আছে, আৰু বহুতো দৰিদ্ৰ লোক এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে এইবোৰ ভালদৰে চালি জাৰি চাবৰ কাৰণে, কাৰ ঘৰত কি আছে, বিজনেছ আছে, কাৰ ঘৰত কি এনেকুৱা ইনকম, কি কৰি চলি আছে, সকলো ডিটেইলছ চাবৰ কাৰণে এই সুবিধাটো চৰকাৰে ভালদৰে চালি জাৰি চাবৰ কাৰণে এই ব্যৱস্থা কৰিছে। সকলো চালি জাৰি চোৱাৰ পাছত ডাঙৰ ডাঙৰ বিজনেছমেন বা যিসকলে নাপাবলগীয়া মানুহে পাই আছে তেওঁলোকৰ নাম কাটন যাব, আৰু যিসকলে পাব লাগে, যেনেকৈ দৰিদ্ৰ লোকসকলৰ কথা কৈছোঁ, তেওঁলোকে পাব লাগে, আৰু সেই লোকসকলক এই নামত অন্তৰ্ভুক্ত কৰিব। সিদ্ধান্তটো চৰকাৰে ভালে কৰিছে। যিসকলে পাব লাগে তেওঁলোকে পইচাটো পাওক, আৰু যিসকল ধনী লোক তেওঁলোকৰ নাম এই লিষ্টৰ পৰা কাটন যাওক, একো দিগদাৰ নাই। কিন্তু যিসকলে পাব লাগে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰক। এইকেইটা হৈছে ট্ৰেণ্ডিঙত থকা ভাল খবৰ আৰু বেয়া খবৰ। এতিয়া আমি জানো হওক অৰুণোদয় 3.0 কি হয়। অসম চৰকাৰে দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ জীৱন উন্নত কৰিবলৈ আৰম্ভ কৰা এক গুৰুত্বপূৰ্ণ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখন প্ৰথম 2020 চনত আৰম্ভ হৈছিল। এতিয়া এই আঁচনিখনে 3.0 লৈ আপডেট হৈছে, আৰু এই 3.0ত বহুতো নতুন নতুন সুবিধা চৰকাৰে যোগ কৰিছে, আৰু এই আঁচনিয়ে দুখীয়া পৰিয়ালৰ জীৱনত এটা ভাল পৰিৱৰ্তন আনিব। এই আঁচনিৰ প্ৰথম উদ্দেশ্য আছিল অসমৰ অন্ততঃ 22 লাখ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰা, কিন্তু এতিয়া 3.0ত এই সংখ্যা বৃদ্ধি কৰি প্ৰায় 37 লাখ 37 লাখ পৰিয়াললৈ বঢ়াই দিয়া হৈছে। ইয়াৰ উপৰিও অৰুণোদয় আঁচনি 3.0ত চৰকাৰে কিছুমান নতুন নতুন সুবিধা অন্তৰ্ভুক্ত কৰিছে, যেনে খাদ্য, শিক্ষা আৰু চিকিৎসাৰ বাবে বিশেষ সহায়, আৰু এই আঁচনিৰ অন্তৰ্গত উপভোক্তা পৰিয়ালৰ সংখ্যা বৃদ্ধি কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এই আঁচনিখনৰ অন্তৰ্গত সকলো মহিলাৰ বাবে বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰাটো বাধ্যতামূলক কৰি দিছে, আৰু এই আঁচনিখনত অন্তৰ্ভুক্ত হ'বলৈ কিছুমান চৰ্ত পূৰণ হ'ব লাগিব। প্ৰথমটো হৈছে পৰিয়ালৰ বছৰৰ আয় 2 লাখ টকাৰ কম হ'ব লাগিব। যিসকলৰ বছৰেকীয়া আয় সেয়ে তেওঁলোকৰ 2 লাখৰ তলৰ হ'ব লাগিব। 2 নম্বৰতে পৰিয়ালত অন্ততঃ এগৰাকী মহিলা উপভোক্তা হ'ব লাগিব। পৰিয়ালটোত মহিলা নাথাকিলে এই আঁচনি নাপায়। 3 নম্বৰতে হৈছে পৰিয়ালৰ সদস্যসকলৰ নাম ৰেচন কাৰ্ডৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব। আপোনালোকৰ যি চাউলৰ কাৰ্ড তাত সদস্যসকলৰ নাম অন্তৰ্ভুক্ত হ'বই লাগিব। কোনো সদস্যই চৰকাৰী চাকৰি কৰি
5 নম্বৰ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 6 নম্বৰ সকলো নিয়মীয়া সেৱা আগবঢ়োৱা কৰ্মচাৰীক আঁচনিৰ পৰা বাদ দিয়া হ'ব। সকলো নিয়মীয়া সেৱা আগবঢ়োৱা কৰ্মচাৰীক আঁচনিৰ পৰা বাদ দিয়া হ'ব। 7 নম্বৰতে সকলো অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াকো বাদ দিয়া হ'ব। 8 নম্বৰ 4চকীয়া বাহন থকা পৰিয়ালবোৰো বাদ পৰিব। 4চকীয়া বাহন থকা মানে তেওঁলোক হয় মিডল ক্লাছ নহ'লে ধনী ব্যক্তি হ'ব। সেইকাৰণে 4চকীয়া বাহন থকা পৰিয়ালবোৰ বাদ পৰিব। এইকেইটা চৰ্ত অনুসৰিহে আপোনালোকে এই আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰিব। এই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'বৰ বাবে প্ৰয়োজনীয় নথিপত্ৰনো কি কি লাগিব সেইটো জানি লওক। প্ৰথম হৈছে ইনকম চাৰ্টিফিকেট। আপোনালোকৰ বাৰ্ষিক আয় যিটো 2 লাখৰ তলত দেখাব লাগিব, সেই তাৰ কাৰণে ইনকম চাৰ্টিফিকেটখন আপোনালোকৰ বিশেষভাৱে প্ৰয়োজন। আৰু এই চাৰ্টিফিকেটখন আপোনালোকৰ ওচৰৰ যিকোনো কমন ছাৰ্ভিচ চেণ্টাৰত গৈ সোনকালে এপ্লাই কৰি ল'ব লাগিব। এই ইনকম চাৰ্টিফিকেটখন উলিয়াবলৈও আপোনালোকক লাগিব গাঁও প্ৰধানৰ পৰা এখন আয়ৰ প্ৰমাণপত্ৰ, আৰু এখন লাগিব লগতে আধাৰ কাৰ্ড, আৰু লগতে লাগিব আপোনালোকৰ মাটিৰ খাজনা দিয়া প্ৰমাণপত্ৰ। নেক্সট এই আঁচনিৰ কাৰণে লাগিব পান কাৰ্ড। 3 নম্বৰতে বেংকৰ পাছবুক, তাৰপিছত পাছপোৰ্ট চাইজ ফটো, আৰু ৰেচন কাৰ্ডখন কম্পালচৰি হয় আপোনালোকৰ, সেইটোত লাগিবই। আপোনালোকে যিটো একাউণ্টৰ বেংক পাছবুক জমা দিব সেই একাউণ্টৰ লগত আধাৰ লিংক থকাটো কিন্তু বাধ্যতামূলক। এই পাছবুকৰ জেৰক্সটো দিব লগতে। এইখিনি আছিল প্ৰয়োজনীয় নথিপত্ৰ। এই সকলোবোৰ আপোনালোকে ৰেডি কৰিব। ৰেডি কৰি সোনকালে আপোনালোকৰ গাঁও সভাত গৈ এই আঁচনিৰ কাৰণে আবেদন কৰক। তেন্তে বাইদেউসকল দেৰি নকৰি সোনকালে ইনকম চাৰ্টিফিকেটখন উলিয়াই লওক আৰু বাকী সকলো ডকুমেণ্টছ ৰেডি কৰি গাঁও সভাত জমা দিবলৈ সাজু হওক। আৰু লগতে যিসকলে অলৰেডি অৰুণোদয় আঁচনি পইচা পায় আৰু তেওঁলোকে গাঁও সভাত গৈ ডকুমেণ্টছখিনি জমা দিবৰ কাৰণে সাজু হওক। এইটোৱে হৈছে বাইদেউসকলৰ বাবে সোণালী সুযোগ। তেতিয়া বাইদেউসকল দেৰি নকৰি সোনকালে ইনকম চাৰ্টিফিকেটখন উলিয়াই লওক আৰু লগতে বাকী সকলো ডকুমেণ্টছ ৰেডি কৰি সোনকালে গাঁও সভাত জমা দিবলৈ সাজু হওক। কাৰণ 15 তাৰিখ অৰ্থাৎ কালিৰ পৰা এই প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে। আৰু যিসকলে অলৰেডি অৰুণোদয় আঁচনি পইচা পায় তেওঁলোকো গাঁও সভাত গৈ ডকুমেণ্টছখিনি জমা দিবলৈ সাজু হওক। এই আঁচনি গাঁও সভা নহ'লেও আপোনালোকৰ পঞ্চায়তত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকে নিজৰ পঞ্চায়তৰ খবৰ কৰক। এইটোৱে হৈছে আপোনালোকৰ কাৰণে সোণালী সুযোগ যিসকলে নতুনকৈ এপ্লাই কৰিব। বাৰু আজিলৈ ইমানে। আপুনি যদি চেনেলটো নতুনকৈ আহিছে তেন্তে এই ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টো যদি ভাল লাগিছে বা উপযুক্ত বুলি ভাবে তেন্তে ভিডিঅ'টোত লাইক এটা কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।